খুমটাইৰ বৰফলঙত মদ আৰু জুৱাৰ খেলৰ বাবে পত্নীয়ে দাৰে খপিয়াই হত্যা কৰে নিজ স্বামীক। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনদিনাৰ দৰে দেওবাৰে ৰাতি প্ৰায় 12 মান বজাত কোনো সবৰে অধিক মদ্যপান কৰাৰ লগতে জুৱা খেলত হাৰি ঘৰলৈ আহে আৰু পুনৰ জুৱা খেলিবলৈ যাবলৈ ধন দাবী কৰে নিজ পত্নী বৈশাখী সবৰক। কোনো সবৰে দাবী কৰা ধন পত্নীয়ে দিবলৈ অমান্তি হোৱাত কোনো সবৰে এখন দা লৈ পত্নীক আক্ৰমণ কৰিবলৈ খেদি আহে আৰু হঠাৎ কোনো সবৰ পিছলি পৰে। এনেতে তেওঁৰ পত্নীয়ে দাখন কাঢ়ি লয় আৰু সেইদৰে পত্নী বৈশাখীয়ে স্বামীক ঘপিয়াই হত্যা কৰে বুলি হত্যাকাৰী বৈশাখী সবৰে জানিবলৈ দিয়ে। আহিছিলোঁ মোৰ কামৰ পৰা আহিলোঁ, তাই জুহা খেলি আহিলে, তাৰপিছত পইচাকেইটা বিচাৰিলে, দৰমহাটো দিলোঁ, আকৌ তাই জুহা খেলি মদ খাই আহি আকৌ মোক খেদিবলৈ মাৰিবলৈ ধৰিলে ল'ৰা ছোৱালী। তেতিয়া তাৰপিছতে মোৰ পইচা নাই বুলি ক'লি যেতিয়া মোৰ দাখন লৈ পেলাই খেদি আহিছে, লাখতিডালে মাৰিলেই, আকৌ দাখন লৈ পেলাই মোকে মাৰি ধৰিতে যেতিয়া পিছল খাই পৰি গ'ল, তেতিয়া মই পিছফালে মানে ঘাপ মাৰি দিলোঁ তাক। কেনেকৈ মাৰিলোঁ ক'ব নোৱাৰোঁ, একদম মথা মোক ঘূৰাই দিলে যেতিয়া আৰু মই দাওখন এৰি পেলাই বোৱাৰী এজন আহি পেলাই গুচাই পেলাই লৈ গ'ল। তাৰপিছতে আৰু মই একদম ডাইৰেক্ট ঘাপা ঘাপ মাৰি দিলোঁ মানে তাক। কোন হয় আপোনাৰ? মোৰ মোটা হয়। উল্লেখযোগ্য যে এনেদৰে অবৈধভাৱে মদ বিক্ৰী কৰি অহা ব্যৱস্থাটো জিলাখনত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো এনে কিছু লোকে অবৈধভাৱে মদ বিক্ৰী কৰি আহিছে, যাৰ ফলত বিভিন্ন ঠাইত এনে ঘটনা সংঘটিত হ'বলৈ ধৰিছে। ইতিমধ্যে কমাৰগাঁৱৰ থানা আৰক্ষী আৰু খুমটাই আৰক্ষী চকীৰ যৌথভাৱে পুৱা ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত বৈশাখীক গ্ৰেপ্তাৰ কৰে আৰু মৃত সোনু সবৰক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা জানিব পৰা মতে ইতিমধ্যে বৈশাখী সবৰে স্বীকাৰ কৰিছে যে তেওঁ নিজ স্বামীক পিছফালৰ পৰা দাৰে ঘপিয়াই হত্যা কৰাৰ কথা। বৰফলুং আপাৰ ডেঙা লাইনতে ফোন কৰি গৈ নিজৰ পত্নীয়ে এজন মানুহক মানে দাৰে কাটি হত্যা কৰে। সেই খবৰটো পাই মই লগে লগে উচি কমাৰগাঁৱৰ ছাৰৰ লগত মোবাইল ফোন যোগাযোগ কৰিলোঁ। গৈ পেলাই মই ঘটনাস্থলীলৈ গ'লোঁ। গৈ পেলাই সকলোখিনি ঘটনাস্থলী পৰিদৰ্শন কৰিলোঁ। তাৰপিছত সাক্ষী পাতি ল'লোঁ। সকলোৱে মানে তেওঁ মানে মাৰাটো কথা স্বীকাৰ কৰিছে। অলৰেডি মানে 21 শ্ৰীমতী বৈশাখী সবৰ তেওঁ যে স্বামীক হত্যা কৰিছে তেওঁ মানে স্বীকাৰ কৰিছে। তাৰপিছতো অতি কমাৰগাঁও মহোদয়েও গৈ পেলাই ঘটনাস্থলীত উপস্থিত হয় আৰু তেখেতৰ সহযোগত আৰু আমি 21 শ্ৰীমতী বহাগী সবৰক আমি গ্ৰেপ্তাৰ কৰোঁ আৰু মৃতকক আমি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে SKK চিভিল হস্পিটেল গোলাঘাটলৈ আমি প্ৰেৰণ কৰোঁ। মৃতকৰ নামটো সোনু সবৰ। বয়স কিমান মান হৈছে? বয়স 58 বছৰ। আৰু এতিয়া এই মহিলাগৰাকীক কি কৰা হ'ব? মহিলাগৰাকীক মানে আমি সকলোখিনি তেওঁৰ পৰা সাক্ষ্য প্ৰমাণ পালোঁ। তেওঁ এই ঘটনাৰ লগত জড়িত হৈছে বুলি তেওঁ নিজ মুখে স্বীকাৰ কৰিছে। গতিকে তেওঁক আমি আইনগত ব্যৱস্থা আমি হাতত ল'ম। খুমটাইৰ পৰা পাৰ্থপ্ৰতিম গোহাঁইৰ ৰিপৰ্ট, অসম ভিউ।